ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ যিসকলৰ হৃদয়টো কোমল বা দুৰ্বল সিহঁতে ভিডিঅ'টো নাচাব আৰু ভিডিঅ'টো শেষলৈ চাব কিয়নো এটা প্ৰশ্ন আছে আপোনাৰ কাৰণে আশা কৰোঁ সকলোৱে প্ৰশ্নটো উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিব 1988 চনৰ 28 এপ্ৰিলৰ তাৰিখ বিশ্বত এনেকুৱা এটা ভয়ংকৰ ঘটনা হৈছিল যিটো ঘটনাই গোটেই বিশ্বৰ মানুহক আচৰিত কৰি পেলাইছিল হয় বন্ধুসকল সেইদিনা দিনৰ 1:30 এটা 19 বছৰীয়া পুৰণি এয়াৰক্ৰাফ্ট বয়িং 737 অলোহা এয়াৰলাইন্সৰ সম্পত্তি আছিল যিটো হিলো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা হিলোলুনো এয়াৰপৰ্টলৈ টেক অফ কৰিছিল সেইদিনা বয়িং 737 এয়াৰক্ৰাফ্টে অলৰেডি 3বাৰ অহা যোৱা কৰিছিল প্ৰথমতে এই উৰাজাহাজখনে হনুলুলুৰ পৰা হিলোলৈ আৰু তাৰ পৰা মাবিলৈ গৈছিল আৰু মাবিৰ পৰা কুৱেলৈ সেইদিনা বতৰটো বহুত ভাল আছিল কিন্তু কাৰো মনত এনেকুৱা সন্দেহ নাছিল যে সেইদিনা কিবা এটা অঘটন ঘটিব পাৰে জাহাজখনৰ পাইলট কেপ্টেইন ৰবৰ্ট চন্স থাইৰন যাৰ বয়িং 737 এয়াৰক্ৰাফ্টত 6700 ঘণ্টালৈ জাহাজ চলোৱাৰ এক্সপিৰিয়েঞ্চ আছিল যিকোনো এৰোপ্লেনত পাইলট থকাৰ বাহিৰে আন বহুতো মানুহ থাকে যিসকলে জাহাজ এখন চলোৱাত বিশেষ সহায় আগবঢ়ায় ইহঁতৰ মাজত এজন আছিল প্ৰথম বিষয়া মেডেলিন টমকিন্স তাইৰ বয়স আছিল মাত্ৰ 36 বছৰ আৰু এইখন এয়াৰক্ৰাফ্টত 3500 ঘণ্টা এৰোপ্লেন চলোৱাৰ অভিজ্ঞতা আছিল 28 এপ্ৰিলৰ দিনা ৰাতিপুৱা হনুলুলু এয়াৰপৰ্টত এই প্লেনৰ ফাৰ্ষ্ট কেপ্টেইন প্লেনৰ যন্ত্ৰপাতি চোৱা চিতা কৰি আছিল আৰু তাৰ পিছতেই প্লেনটো উৰিবলৈ তৈয়াৰ হৈছিল ঠিক সময় 11টামান বজাত হিলোলুলু এয়াৰপৰ্টৰ পৰা মাবিলৈ যাত্ৰা আৰম্ভ কৰিছিল আৰু তাৰ পৰা হিলোলৈ যাবলৈ আছিল যেতিয়া প্লেনটো এয়াৰক্ৰাফ্টৰ যাবলৈ আছিল তেতিয়া প্লেন চালকে প্লেনটো ঠিক আছে নে নাই সেইটো লৈ বিশেষ গুৰুত্ব দিয়া নাছিল প্লেন এখন চলোৱাৰ আগত সিহঁতৰ এখন ৰুটিন থাকে য'ত প্লেনটো পৰীক্ষা কৰা হয় কিবা বেয়া বা নষ্ট হৈ আছে নেকি সেইদিনা 1:25 প্লেনখন আকৌ উৰিবলৈ সাজু হৈছিল য'ত সেইটো যাত্ৰাত 89 যাত্ৰী আৰু 3জনী প্লেন এটেণ্ডেন্ট আৰু 2জন পাইলট আছিল আকাশত উৰা মাৰাৰ কিছু সময় পিছত মাটিৰ পৰা প্ৰায় 24,000 মান উচ্চতালৈ গৈছিল কিন্তু 1:48 এনেকুৱা এটা ঘটনা হ'ল যিটো ঘটনা কোনেও ভবা নাছিল বা কোনেও চিন্তা কৰা নাছিল প্লেনত থকা যাত্ৰীসকলে হঠাৎ এটা শব্দ শুনিবলৈ পাইছিল তৎক্ষণাত দেখা পালে প্লেনৰ বাওঁফালৰ ওপৰৰ অংশ ভাঙি গৈছিল যাৰ ফলত প্লেনৰ ভিতৰ আৰু প্লেনৰ বাহিৰৰ বতাহৰ চাপ শক্তি সমান হৈ গৈছিল প্লেনৰ ওপৰৰ অংশ ভাঙি 19 ফিটলৈ ভাঙিছিল আপুনি এবাৰ ভাবিবচোন কিমান ভয়ংকৰ মুহূৰ্ত আছিল সেই সময়টো প্ৰথমতে প্লেনৰ পাইলটজনে একো গম পোৱা নাছিল কিয়নো প্লেনৰ ভঙা অংশ তাৰ পিছফালে আছিল প্লেনৰ পাইলটজনে হঠাৎ অনুভৱ কৰিলে যে তাৰ মূৰটো পিছফালে কোনোবাই টানি আছে তাৰপিছত প্লেন চালকে পিছফালে চাই যি দেখিলে প্লেনৰ ভঙা অংশসমূহ বতাহত ইফালে সিফালে উৰি গৈ আছে প্লেনৰ দৰ্জাখনক বতাহে উৰুৱাই লৈ গৈছিল তেতিয়া প্লেনখন বতাহৰ চাপৰ ফলত ইফাল সিফাল কৰি আছিল আৰু তেনে অৱস্থাত প্লেনৰ পাইলটজনে প্লেনখন কণ্ট্ৰল কৰাত বহুত অসুবিধা পাইছিল আচৰিত কথা যে প্লেনৰ সকলো যাত্ৰীয়ে ছিট বেল্টবিলাক আগতে বান্ধি ৰাখিছিল আৰু সেই মুহূৰ্তত প্লেনৰ যাত্ৰীয়ে অক্সিজেনৰ মাস্ক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল সেই সময়ত এয়াৰক্ৰাফ্টত থকা স্পীড ব্ৰেকাৰৰ ব্যৱহাৰ কৰিছিল যাৰ ফলত প্লেনখন চলোৱাত অলপ সুবিধা পাইছিল সেই সময়ত প্লেনৰ একেবাৰে ওচৰত থকা এয়াৰপৰ্ট আছিল মাভি আইলেণ্ড প্লেনত থকা 3জনী প্লেন এটেণ্ডেন্টৰ এজনীয়ে প্লেনৰ দৰ্জাৰ লগত উৰি গৈছিল সেই সময়ত প্লেনৰ পাইলটজনে এয়াৰপৰ্টৰ লগত সংযোগ স্থাপন কৰাত ব্যস্ত আছিল কিন্তু তেনে অৱস্থাত পাইলটজনে একো শুনিবলৈ সক্ষম হোৱা নাছিল কিয়নো বতাহত অধিক যাৰ ফলত শব্দ বেছি হৈছিল পাইলটজনে এইটোও গম পোৱা নাছিল যে সিহঁতৰ কথা এয়াৰপৰ্টৰ পৰা শুনি আছে নে নাই আৰু প্লেনৰ ইমাৰ্জেঞ্চি মেছেজ এয়াৰক্ৰাফ্টলৈ গৈ পাইছিল নে নাই সেইটোও গম পোৱা নাছিল যেতিয়া প্লেনৰ ইমাৰ্জেঞ্চি মেছেজটো এয়াৰক্ৰাফ্টলৈ গৈছিল তেতিয়া প্লেনটো মাটিৰ পৰা প্ৰায় 14,000 ফিট উচ্চতালৈ আছিল মেছেজখন দেখাৰ লগে লগে মাভি এয়াৰক্ৰাফ্টত লেণ্ডিঙৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছিল কিন্তু মাভি এয়াৰক্ৰাফ্টৰ ফালৰ পৰা এইটো গম পোৱা নাছিল যে লেণ্ডিঙৰ লগতে আৰু গম পোৱা নাছিল যে এম্বুলেন্সৰ প্ৰয়োজন হ'ব পাৰে কিয়নো প্লেনৰ পাইলটজনে কেৱল এইটো মেছেজ দিছিল যে ইমাৰ্জেঞ্চি লেণ্ডৰ ব্যৱস্থা কৰিব লাগে চাওঁতে প্লেনখন 10,000 ফিটলৈ আহিছিল আৰু পাইলটজনে তেতিয়া অক্সিজেনৰ মাস্কটো মুখৰ পৰা খুলিছিল আৰু স্পীড ব্ৰেকটো বন্ধ কৰিছিল প্লেনখনৰ মুখ্য কেপ্টেইনৰ অনুমতিত প্লেনৰ লেণ্ডিঙৰ গিয়াৰটো নমাই দিছিল কিন্তু সেই সময়ত লেণ্ডিং গিয়াৰৰ ইণ্ডিকেটৰটো কাম কৰা নাছিল লেণ্ডিঙৰ আগমুহূৰ্তত প্লেনৰ বাওঁফালৰ ইঞ্জিনো কাম কৰা বন্ধ হৈছিল এনেকুৱা ভয়ংকৰ অৱস্থাত 1:58 এয়াৰক্ৰাফ্টৰ ৰানৱেত স্পৰ্শ কৰিছিল ইমান ভয়ংকৰ অৱস্থা প্লেন এখন লেণ্ড কৰাৰ বহুত ভয়ানক কাৰ্য প্লেনখন ৰাখিবলৈ প্লেনৰ দ্বিতীয়টো ইঞ্জিনটোৰ সহায় লৈছিল প্লেনটো ৰখাৰ পিছত তাত থকা ৰেস্কিউ টিম সহায় কৰিবলৈ আগবাঢ়ি আহিছিল প্লেনত থকা সকলো যাত্ৰী জীয়াই আছিল কেৱল সেই এজনী প্লেন এটেণ্ডেন্টৰ বাহিৰে প্লেনত থকা 65জন যাত্ৰী প্লেনৰ ভঙা অংশবোৰ গাত লাগি শৰীৰৰ ক্ষতি সাধন কৰিছিল আৰু তাৰ ভিতৰত 8জন মানুহ বহুতো বেয়া ক্ষতি হৈছিল সিহঁতক ইমাৰ্জেঞ্চি চিকিৎসাৰ কাৰণে
ব্যৱস্থা কৰা হৈছিল। কিন্তু আনফালে প্লেনখন এনেকুৱা নষ্ট হৈছিল যে দ্বিতীয়বাৰ ঠিক কৰা বা মেৰামতি কৰাৰ বাবে অৱস্থাই নাছিল। কিন্তু প্লেনৰ ইমান এটা ডাঙৰ ঘটনাৰ কাৰণ এই প্লেনৰ ফ্লাই চাইকেলৰ বাবে হোৱা বুলি কৈ আছিল। তাৰ মানে হ'ল কম সময়ত প্ৰয়োজনতকৈ অধিক যাত্ৰা কৰাৰ কাৰণ বুলি কৈছিল। প্লেনৰ এজন যাত্ৰীৰ লগত ইণ্টাৰভিউ কৰাত তেওঁ বক্তব্য দিছিল যে প্লেনৰ উঠাৰ সময়ত তেওঁ প্লেনৰ সেই ভঙা অংশটো অলপ ভঙা থকা বুলি দেখিছিল, কিন্তু তাই কোনো গুৰুত্ব দিয়া নাছিল কিয়নো এইটো এটা সৰু ভঙা বুলি তেওঁ কোনো গুৰুত্ব দিয়া নাছিল। চ' বন্ধুসকল, এতিয়া প্ৰশ্নটো হ'ল যে এই যাত্ৰীজনৰ বাবে প্লেনৰ দুৰ্ঘটনা হ'ল নে অধিক কম সময়ত অধিক যাত্ৰা কৰাৰ বাবে না পাইলটে ৰুটিন ফ'ল' কৰা নাই তাৰ বাবে ঘটনাটো হ'ল। চ' বন্ধুসকল, আপোনাৰ মতামত ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এনেকুৱা আচৰিত ঘটনা আপুনি জানিব বিচাৰে, কিয়নো মই এইটো চেনেলত প্ৰত্যেক সপ্তাহতে এনেকুৱা এটা নতুন আচৰিত ঘটনা লৈ আহিম। চ' বন্ধুসকল, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এতিয়া।